নমস্কাৰ বন্ধুসকল, মই আৰাধন চৰণীয়ে মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি নতুন চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেতিয়াহ'লে এতিয়াই চেক কৰি লওক এই দুটা বিষয়বস্তু। নহ'লে কিন্তু চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও আপুনি নাপাব পাৰে চৰকাৰী ঘৰ। গতিকে কোন দুটা বিষয়বস্তু কেনেকৈনো চেক কৰিব সেই সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক। লগতে মোৰ ফালৰ পৰা আপোনালোকক এটা সৰু অনুৰোধ, যদিহে ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইবেই কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত ৰঙা আখৰ দি লিখা থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিয়ক, যাতে মই দিয়া এনেকুৱা ধৰণৰ প্ৰতিটো দৰকাৰী ভিডিঅ' আপোনালোকে আগতীয়াকৈ পায়। তেতিয়াহ'লে আৰু বলকচোন ভিডিঅ'টো আৰম্ভ কৰি জানি লওঁ যে কোনসকল মানুহে নতুন চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ব। গতিকে এই বিষয়ে সবিশেষ চেক কৰি চাবৰ বাবে আপোনালোকৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত চাৰ্চ বাৰত টাইপ কৰি দিব pmayg.nic.in pmayg.nic.in লিখি চাৰ্চ কৰি দিয়াৰ পিছত ঠিক এনেকুৱা ধৰণে এখন অফিচিয়েলি ৱেবছাইট খোল খাই আহিব। ইয়াতে একেবাৰে ওপৰৰ ৰাইট চাইডে আপোনালোকে দেখিছে তিনিটা লাইন, এই তিনিটা লাইনত আপোনালোকে ক্লিক কৰি দিব। এই তিনিটা লাইনত ক্লিক কৰি দিয়াৰ পিছত আকৌ এখন এনেকুৱা ধৰণে পেজ খোল খাই আহিব। ইয়াতে আপোনালোকে 5 নম্বৰত দেখিছে, 5 নম্বৰত লিখা আছে ষ্টেক হোল্ডাৰ্ছ। আপোনালোকে ষ্টেক হোল্ডাৰ্ছত ক্লিক কৰি দিব। ষ্টেক হোল্ডাৰ্ছত ক্লিক কৰি দিয়াৰ পিছত আকৌ তলত এখন এনেকুৱা ধৰণে পেজ খোল খাই আহিব। তলৰ পেজখনত একেবাৰে প্ৰথমতে লিখা আছে IAY PMAYG বেনিফিচিয়াৰী। IAY PMAYG বেনিফিচিয়াৰীত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেকুৱা ধৰণৰ এখন পেজ খোল খাই আহিব। ইয়াতে বিচাৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ইয়াতে আপোনালোকৰ নতুন চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো টাইপ কৰি দিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই এটা লিংক দিছোঁ। সেই লিংকত গৈ যদি আপোনালোকে অন্য এটা ভিডিঅ' চায় তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ধুনীয়াকৈ উলিয়াব পাৰিব। গতিকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে টাইপ কৰি দিয়াৰ পিছত তাৰে তলত ছাবমিট বুলি এটা অপশ্যন আছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেকুৱা ধৰণৰ এখন পেজ খোল খাই আহিব। ইয়াতে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ। আপোনালোকে ইয়াতে বেনিফিচিয়াৰী ডিটেইলছবোৰ সম্পূৰ্ণভাৱে চাব পাৰিব। তাৰ তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে লিখা আছে পাৰ্চনেল ডিটেইলছ। ইয়াতে আপোনালোকৰ সম্পূৰ্ণভাৱে পাৰ্চনেল ডিটেইলছবোৰ চাব পাৰিব। আৰু সম্পূৰ্ণভাৱে পাৰ্চনেল ডিটেইলছবোৰ চোৱাৰ পিছত আপোনালোকে ৰাইট চাইডে এনেকুৱা ধৰণে স্ক্ৰল ডাউন কৰিব। ৰাইট চাইডে এনেকুৱা ধৰণে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে প্ৰথম কথা হৈছে ইয়াতে 6 নম্বৰত লিখা আছে এনৰেগা জব কাৰ্ড নং। এনৰেগা জব কাৰ্ড নং য'ত লিখা আছে ইয়াতে যদি আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো শ্ব' হৈ আছে তেতিয়াহ'লে কিন্তু আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাই। আৰু যদি ইয়াতে আপোনালোকৰ জব কাৰ্ড নম্বৰটো শ্ব' হৈ থকা নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ নতুন চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও আপোনালোকে চৰকাৰী ঘৰ নাপাবও পাৰে। দ্বিতীয় কথা হৈছে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে লিখা আছে বেংক ডিটেইলছ। বেংক ডিটেইলছত আপোনালোকে একাউণ্ট নং, ব্ৰাঞ্চ নেম, IFC কোড সম্পূৰ্ণভাৱে চেক কৰাৰ পিছতো ৰাইট চাইডে আপোনালোকে স্ক্ৰল ডাউন কৰিব। ৰাইট চাইডে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে বেংক নেম, ব্ৰাঞ্চ কোড, তাৰে তলত লিখা আছে একাউণ্ট ষ্টেটাছ। আপোনালোকৰ য'ত একাউণ্ট ষ্টেটাছ বুলি লিখা আছে ইয়াতে যদি আপোনালোকৰ ভেৰিফাই বুলি লিখা আছে, ভেৰিফাই বুলি যদি লিখা আছে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাই। আৰু যদি আপোনালোকৰ ইয়াত ভেৰিফাই বুলি লিখা নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ নতুন চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও কিন্তু চৰকাৰী ঘৰ নাপাবও পাৰে। যদিহে ভেৰিফাই বুলি লিখা আছে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নাই। আৰু যদি ভেৰিফাই বুলি লিখা নাই বা জব কাৰ্ড নম্বৰটো যদি শ্ব' হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ গাঁও পঞ্চায়তৰ সৈতে নতুবা আপোনালোকৰ ব্লক অফিচৰ সৈতে যোগাযোগ কৰক। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদিহে ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত এটা লাইকটো কৰিবই। আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইবেই কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত ৰঙা আখৰ দি লিখা থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিয়ক, যাতে মই দিয়া এনেকুৱা ধৰণৰ প্ৰতিটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পায়। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।